হৈছে ধোৱা হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল মেকআপ আৰ্টিষ্ট নিনা মই নিনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই এটি নতুন ব্লগলৈ তো মই আছোঁ গুৱাহাটীত আৰু মোৰ মন গ'ল একদম খাবলৈ অসমীয়া সোৱাদৰ খানা তো এনেতো বহুত আছে কিন্তু তথাপি মই ভাবিলোঁ অলপ বেলেগ ধৰণে বেলেগত ট্ৰাই কৰোঁ তো মই দেখা পালোঁ মানে চাৰ্চ কৰি দেখা পালোঁ যে ধোৱাচাং নামৰ এখন আছে ৰেষ্টুৰেণ্ট তো এইখন আছে গুৱাহাটী ক্লাবৰ ওচৰত তো গুৱাহাটী ক্লাবৰ ওচৰত যিখন আসাম টেক্সটাইল ইনষ্টিটিউট আছে একদম তাৰ ফ্ৰণ্টতে আছে তো মই গৈ আছোঁ তালৈ আৰু ইয়াত আহি দেখা পালোঁ ইমান ধুনীয়াকৈ লিখি দিছে শনি আমাৰ গাঁওখনি এটি শনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তল সৰা একদম মানে আগৰ দিনৰ কথা মনত পৰি গ'ল তো এইখনে হৈছে ধোৱাচাং থলুৱা সোৱাদ বিচাৰি তো এয়া হৈছে ভিতৰৰ ধোৱাচাঙত আৰু আপোনালোকক দেখাই আছোঁ কেনেধৰণৰ কি এখন আৰু ইয়াত যথেষ্ট মানুহ আহি আছে যিহেতু হয় ইয়াত আহিয়ে দেখা পাইছোঁ মানুহ বহি আছে আৰু দেখা পাইছোঁ ওপৰত এখন ধুনীয়াকৈ চাং পাতি দিছে চাওকচোন কি ধুনীয়াকৈ খেৰৰ চাং আৰু তাতে দুটা বাঁহ মানে চৰাই বাঁহ সাজি থৈছে ওলমাই থৈছে তো আৰু এইফালে এইটো দেখি মানে এক্সাইটেড হৈ গ'লোঁ মই ৰখি দিব নোৱাৰিলোঁ ইয়ালৈ গুচি আহিলোঁ আৰু এয়া পেইণ্টিং কিবা আৰ্ট জাষ্ট ফৰ চেল তো বিক্ৰীৰ বাবে সেইটো বনাই দিছে আৰু এইটো যে তেওঁলোকৰ কেবিন তো কেবিনটো দেখিও মই এক্সাইটেড ছ' মাছ সেইকাৰণে ওচৰৰ পৰা আহি চালোঁ আৰু এইফালে অলপমান এইফালেও চাং পাতি থৈছে আৰু অলপমান বেলেগকৈ তো মই ৰ'ব নোৱাৰি সুধিয়ে দিলোঁ ইয়াত মানে এইটো কি কৰা হয় হেৰি জেমিং প্লেচ হয় মানে আড্ডা চাড্ডাৰ কাৰণে এইটো বনোৱা হৈছে তাতে বহি পেলাই খাব পাৰে তলত বহি সেইটো কাৰণে ধাৰা পাৰি দিছে এখন কিমান দিনমান হ'ল এখন 2 বছৰ হৈ গৈছে মানুহ আহে পুৰা হয় আহে না আৰু এই মানে এইটো কি গছৰ নিচিনাকৈ বনাই পিনে কেনেকৈ এইটো তেনেকৈ ডিজাইন কৰা হৈছে ডিজাইন কৰিছে কাঠৰ নে চিমেণ্টৰ अरे कहना क्या चाहते हो মজা লাগিছে আৰু ধোৱাচাং নামটো দিয়া কাৰণটো খাতিয়ে অসমীয়া এটা হেৰি খাতি অসমীয়া ফিল এটা আনিবলৈ সঁচাকৈ খাতি অসমীয়া ফিলটো মানে জাগাখিনি বহুত বেছি ডাঙৰ নহয় এয়া দেখা পাই আছে বহুত বেছি ডাঙৰ নহয় কিন্তু একদম সৰুও নহয় আৰু যিখিনি ঠাই পাইছে সেইখিনি ঠাই একদম পূৰা অসমীয়া যাতে আমাৰ ফিলটো আহে এয়া দেখা পাইছে বাঁহৰ বেৰা মানে মাটি দি লেপি থৈছে যিটো গাঁৱত আমি দেখা পাওঁ ন তো এনেকৈ ওলমাই থৈছে সজাই থৈছে গাঁৱৰ ঘৰবিলাক প্ৰায় এনেধৰণৰ আচলতে মোৰ বহুত বেছি ভোক লাগি আছিলে আৰু মেনুখন দেখিতো মই ৰ'বই পৰা নাই কাৰণ দেখি এনেকুৱা লাগি আছে যেন মই যেনেকুৱা ধৰণৰ খানা বিচাৰি আছোঁ তেনেকুৱা খানাই খাব পাম মানে ধৰি লওক অসমীয়া যিটো ঘৰুৱা খানা আৰু তো ইয়াত আছিলে 3টা স্পেচিয়েল চিকেন কাৰী এটা হৈছে ধোৱাচাং স্পেচিয়েল চিকেন কাৰী এটা হৈছে নাগা ষ্টাইল চিকেন কাৰী আৰু এটা আছে কাৰ্বি ষ্টাইল চিকেন কাৰী কাৰ্বি ষ্টাইলত তিল থাকে আৰু নাগাটোত মানে বাঁহগাজেদি বনায় তো মই আজি দি দিলোঁ অৰ্ডাৰ তো আহি গ'ল এইখন ঢকুৱা পাতত কি ধুনীয়াকৈ দিছে সাজা মানে এইফালে চালাড এইটো তিল আৰু এইটো আলু পিটিকা এইটো বেলেগ বাগাজ এইটো আলু পিটিকা তো যিখন মেইন থালি মানে আছামিজ থালি আৰু এখন হৈছে স্পেচিয়েল থালি তো স্পেচিয়েল থালিত এইবিলাক এক্সট্ৰাকৈ পাব এইকেইটা বাতিত যিমানবিলাক শাক চব্জি দেখিছে এইবিলাক স্পেচিয়েল মানে বেলেগকৈ পাব মানে এইবিলাক এক্সট্ৰা কচু নৰসিংহ লগত মাংস এইটো হৈছে ধোৱাচাঙৰ স্পেচিয়েল আচলতে মই অলপ মাংস লোভিয়াটো সমজ ৰ না মাংসখিনি দেখি মই ৰ'ব পৰা নাই আৰু তাতে বেলেগ ষ্টাইলত ৰান্ধিছে তো আৰু বেছি মানে পূৰা মন গৈ আছে কিন্তু ফটোখনো ভাল হ'ব লাগিব তো ফটোখনৰ কাৰণে এনেকৈ অলপ ৰখিলোঁ আৰু এইবিলাক দেখা পাইছে আপোনালোকে পূৰা আহি গ'ল খাদ্য আৰু এতিয়া বহুত বেছি ভোক লাগিছে বহুত সময় হৈ গ'ল তো মই ল'লোঁ আজি এয়া বাঁহগাজৰ লগত মাংস এইটো হৈছে নাগামিজ থালি আৰু নাগামিজ চিকেন তো আৰু এইটো হৈছে নৰসিংহৰ লগত মাংস আৰু এইটো হৈছে ধোৱাচাং স্পেচিয়েল চিকেন তো এয়া পাপৰ আৰু এয়া কিবা ভাজা বেঙেনা ভাজা দালি পটল আৰু এইটো কি নাজানো পিছত সুধি ল'ম আৰু এইটো কলমৌ শাক তো এইখন হৈছে এথনিক থালি আৰু এতিয়া ৰ'ব নোৱাৰোঁ খাওঁ এতিয়া বহুত বেছি ভোক লাগি আছে চ' মই আৰু বেছি ৱেইট কৰি নাথাকোঁ এতিয়া খাই টেষ্টটো কেনেকুৱা হ'ল আপোনালোকক জনাই আছোঁ মজা বঢ়িয়া পাৰে আৰু দামো বহুত বেছি নহয়
তো অলপ আগত কৈছিলোঁ যে বাতিটো কি আছে নাজানো, সেইটোত আছিল টেঙা, আৰু টেঙা দি মই অলপ ভাত কেইটামান বেছিকৈহে খালোঁ। আচলতে মই মানে যেনেধৰণৰ সোৱাদৰ খানা বিচাৰিছিলোঁ একদম তেনেধৰণৰ সোৱাদৰ খানাই পালোঁ। তো মই বিৰাট খাই বহুত বেছি ভাল লাগিল, আৰু দাদাহঁতে বহুত ধুনীয়া ছাৰ্ভিচ দিছে। তো কি কয় দাদা, আহিবলৈ ক'বনে ৰাইজক? হয়, আহিব, সকলোকে নিমন্ত্ৰণ কৰিলোঁ ইয়ালৈ। আৰু যিসকলে আহিব নোৱাৰে তেখেতসকলে ধুনীয়াকৈ অনলাইনত আপোনালোকে অৰ্ডাৰ দিব পাৰিব। আৰু চুইগিটো এতিয়া উপলব্ধ হৈছে নহয়? হয় হয়, চুইগিত আহিছে নতুনকৈ, আৰু লাহেকৈ জমেট'টো আহিব। লাহেকৈ জমেট'টো আহিব। তো আমিও খাই বহুত ভাল পালোঁ, আপোনালোকে আহি যাব পাৰে, বহুত বেছি ধুনীয়া হয়। আৰু একদম মানে ট্ৰেডিশ্যনেল যিটো টেষ্ট আপোনালোকে যদি বিচাৰে ন, ট্ৰেডিশ্যনেল টেষ্ট পাবলৈ হ'লে ইয়াত আহি যাব পাৰে। তো আজিলৈ আহোঁ, টাটা বাই বাই। নেক্সট ব্লগত আকৌ সকলোকে লগ পাম। তো এয়াই হৈছে সেইখন থালি, কেনে লাগে জনাব।